everyone, welcome to my YouTube channel. আপোনালোক কেনে আছে আশা কৰো আপোনালোক সকলো ভালে আছে। আজি মই মদন কামদেৱ মন্দিৰলৈ আহিছো। মদন কামদেৱ মন্দিৰটো আছে বাইহাটা চাৰিআলি মানে বাইহাটা চাৰিআলিৰ পৰা অকনমান সোমাই আহিব লাগে ভিতৰলে। ইতিমধ্যে মই মদন কামদেৱ মন্দিৰ আহি পাইছো। এতিয়া মই আপোনালোকক দেখুৱাইছো ক'ত কি আছে। আপোনালোকে মোৰ ভিডিঅটো চাই থাকিব সকলোৱে। বন্ধুসকল এতিয়া মই আহি আছো। এইপিনে চাওক, এয়া চাওক, মই এতিয়া আহি আছো। আপোনালোকে চাই থাকক। মই এতিয়া ভিতৰলে সোমাই গৈ আছো। বন্ধুসকল এইটো মন্দিৰলৈ যোৱা পথটো। এতিয়া আমি ইপিনেদি উঠি যাওঁ। মোৰ লগত আহিছে এই দুজন দাদা। হাই দিয়া আকৌ। বন্ধুসকল ফাইনালি আমি মন্দিৰটো আহি পালো। আপোনালোকে চাই থাকক এইটো মন্দিৰটো। এতিয়া আমি মন্দিৰৰ ভিতৰলৈ যাম। এইটো মন্দিৰটো কামদেৱ দেৱালয়ৰ নিয়মসমূহ ইয়াতে লিখি দিছে। ভাগৰ লাগিল, বহুত ওপৰত উঠি আহিব লাগে মন্দিৰটো, মানে বহুত ওপৰত। সূৰ্য মন্দিৰ গৈছিলোঁ, সূৰ্য পাহাৰটো সেই একেই ওপৰত উঠি যাব লাগে। এতিয়া মদন কামদেৱ মন্দিৰ আহিছোঁ, ইয়াতো ওপৰত উঠি আহিব লগাই হৈছে। এয়া চাওক, জেউনী চৰা হয় এইটো, মানুহ বহিব পৰাকৈ বহাই দিছে। আৰু মন্দিৰটো ওপৰত হয় আৰু বহুত ওপৰত হয়। আহিব আপোনালোকেও, আহি মোৰো ভাল লাগিছে। আপোনালোকেও আহিব বুলি আশা থাকিলে। বন্ধুসকল চাওক, এতিয়া যে মই দেখাই আহিলোঁ মন্দিৰটো, চেম ইয়াতো সেনেকুৱাই আছে। চাওক, এইবোৰ শিলবিলাক জুম কৰি থৈ দিছে। বহুত ডাঙৰ হয় এৰিয়াটো, আপোনালোকে আহিলেও ঘূৰি শেষ কৰিবই নোৱাৰিব। লক্ষণৰ পৰা আহি পেলাই ফটো উঠি আছে চাওক। বন্ধুসকল মোৰ আজিৰ ভিডিঅ'টো চাই কেনে পালে মোক কমেণ্ট বক্সত সকলোৱে জনাব। আজিৰ ভিডিঅ'টো বিশেষ একো নাই, কাৰণ মই আহোঁতে সন্ধিয়া হৈ গ'ল আৰু মই আহি পোৱালৈকে গেট বন্ধ কৰিলে। হ'লেও যিখিনি পাৰিছোঁ দেখাব সেইখিনি দেখাইছোঁ। যদি ভাল লাগিছে তেনেহ'লে মোক কমেণ্ট কৰি জনাব। আৰু নেক্সট ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু যদি কোনোবাই নতুনকৈ মোৰ চেনেলটো চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।